1 মে শ্ৰমিক দিৱস আহকচোন আমি আজি শ্ৰমিক দিৱস কিয় পতা হয় ইয়াৰ কাৰণ কি জানিবলৈ চেষ্টা কৰো নমস্কাৰ আপোনালোকক মোৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো আজি আমি আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ ওপৰত এটা ভিডিঅ লৈ আহিছো আপোনালোকে যদি ভিডিঅটো ভাল পায় তেন্তে হলে শেষলৈকে চাব লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আহকচোন এতিয়া আমি চাও আন্তৰ্জাতিক শ্ৰমিক দিৱস ইংৰাজীত ইন্টাৰনেশ্যনেল ওয়াৰ্কাৰ্ছ ডে মে মাহৰ প্ৰথম দিনটোতে পৃথিৱীত বহু দেশত এই দিৱস পালিত হয় কিছুমান দেশে মে দিৱসক শ্ৰমিক দিৱস হিচাপেও পালন কৰা হয় এই দিনটো চৰকাৰীভাৱে ছুটিৰ দিন 1886 চনৰ 1 মেত যুক্তৰাষ্ট্ৰ চিকাগো নগৰৰ হে মাৰ্কেটত 8 ঘণ্টা শ্ৰম দিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত 11 জন শ্ৰমিক শ্বহীদ হয় পিছে যুক্তৰাষ্ট্ৰ বা কানাডাত এই দিৱস পালন কৰা নহয় ইয়াৰ উপৰিও এই দিনটোৰ আন কিছু ঘটনা আছে যিবোৰ আঞ্চলিকভাৱে হয়তো পালন কৰা হয় এই শ্ৰমিক দিৱসটো এনেকুৱা এটা দিন য'ত শ্ৰমিক হওক শিক্ষক হওক বা এজন স্বাস্থ্য সেৱা পেছাদাৰী হওক যিসকলে নিজৰ সকলো এৰি সমাজৰ হকে কাম কৰি আহিছে আমি তেওঁলোকৰ এই অমূল্য অৱদানক স্বীকৃতি দিয়াৰ বাবে ওলাই আহকচোন আৰু মে দিৱস উদযাপন কৰো আপোনালোকক সকলোকে মোৰ শ্ৰমিক দিৱস বা মে দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো আশা কৰো ভিডিঅটো চাই ভাল পালে যদি ভাল পালে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিবলৈ একেবাৰে নাপাহৰিব আমাৰ উৎসাহ বাঢ়িব ধন্যবাদ